আজি আছে আমাৰ কলেজত নাক কালচাৰেল প্ৰগ্ৰেম আৰু এতিয়া আমি আহিছোঁ মেকআপ কৰিবলৈ। কিয় মেকআপ কৰিছোঁ শেষলৈকে চাব, ভিডিঅ'টো গম পাব। তাৰপিছত এই আমাক খুৰীয়ে দিলে চাহ খালোঁ। চাহ খোৱাৰ পিছত মই ভাবি আছোঁ মোক কেতিয়া মেকআপ কৰিব, আৰু তাইক কৰি আছিলে মেকআপ, সেইকাৰণে ফাইনেলি মোক কৰিবলৈ ল'লে মেকআপ। আৰু এয়া চাওকচোন মোক কেনেকুৱা লাগিছে দেখিবলৈ, আধাতে এৰি আকৌ তাইক চুলিখিনি ঠিক কৰি দিছেগৈ। এয়া মোৰ মেকআপ ডান, ফাইনেল লুক এইটো। ফাইনেলি মই ৰেডি। দেন আমি আহিলোঁ কলেজত আহিলোঁ। এয়া গীতিমণি বা আৰু পল্লৱী, আমাৰ পিংকি, সকলোবোৰ নাচিবৰ কাৰণে ওলাই আছে। কৃষ্ণ। কেনেকুৱা তোমাৰ? তাৰপিছত অলপ টাইম কেণ্টিনলৈ আহিলোঁ আৰু সন্ধিয়া হৈ গ'ল, এতিয়ালৈকে প্ৰগ্ৰেম ষ্টাৰ্ট। বাহিৰত বহুত গৰম, সেইকাৰণে বাহিৰলৈ আহিলোঁ। আৰু এই আমাৰ গীতিমণি তাৰপিছত আৰু ৰুমলৈ আহিলোঁ।